যোৱাকালি পুৱাৰ পৰা এজাক নেৰানেপেৰা বৰষুণ বহুত দেৰিলৈকে দিয়ে থাকিলে। মই মাহঁতৰ ঘৰলৈ বুলি গৈছিলোঁ। এয়া মাহঁতৰ ঘৰৰ পৰিৱেশ আৰু মাহঁতৰ ঘৰৰ পৰা ঘৰলৈ যাবলৈ নোৱাৰিছিলোঁ বহুত টাইমলৈকে। তাৰপাছতে মই আহিলোঁ, আহি পেলাই ঘৰত কি বুলি কয় সকাম এটা আছিলে ওচৰৰ গাঁও এখনত, তালৈ বুলি ওলাই আহিলোঁ। দেখিছেনে এতিয়া ধুনীয়াকৈ ৰ'দটো উলিয়াইছে আৰু দোকানৰ পৰা মই সকামলৈ নিবলৈ বুলি কিবাকিবি লৈ ল'লোঁ। আৰু বোলো মই নিজে কৰা কাপোৰ এযোৰ যিহেতু পিন্ধিছোঁ, অকণমান ভিডিঅ' এটা কৰি দিয়াচোন বুলি অকণমানি ছোৱালী এজনীক দিলোঁ আৰু তাই অকণমান কৰি দিলে। আৰু এইফালে দেখিছেনে ৰ'দটো ধুনীয়াকৈ ওলাইছে আৰু আমি পথাৰে আহিছোঁ। আমাৰ ঘৰৰ পৰা পথাৰখনৰ সিপাৰেহে সকাম আৰু আমি আহি পাই গ'লোহি য'ত সকাম হৈছিলে সেই গাঁওখনৰ। ওচৰৰে গাঁও বাৰু, লগতে লাগিয়ে আছে। আৰু এইফালে দেখিছেনে আমি এনেকৈয়ে পথাৰখন পাৰ হৈ আহিছোঁ আৰু এইফালে আইতাহঁতে বৌ আৰু ধুনুহঁতে এনেকৈ আহিছে আৰু সিহঁতৰ ঘৰৰ পদূলিটো ইমান দীঘল, ঘৰটো চিনিয়ে নাপাইছিলোঁ। মই আজি প্ৰথম আহিছোঁ, মানুহখিনি চিনি পাওঁ মানে ঘৰটো চিনি নাপাওঁ। আৰু আমি সকামৰ ঘৰত চাহ ভাত খাই পেলাই ঘৰলৈ ঘূৰিয়ে আহিলোঁ আৰু ঘূৰি আহিবৰ সময়ত অকণমান ভিডিঅ' কৰি দিলোঁ। তাৰপিছতে ঘৰলৈ অহা সময়তে সকলোৱে একদম কথা চথা পাতি মেলি আহি আছে আৰু মই ভিডিঅ'কে কৰি আহি আছোঁ। আৰু তাৰ পৰা আহি মই আহিলোঁ মোৰ মাৰ ঘৰৰ লৈ বুলি। মাৰ ঘৰত আচলতে নোসোমালোঁ, বৰ্তাহঁতৰ ঘৰলৈ বুলিহে আহিলোঁ। বৰ্তাহঁতৰ ঘৰত বৰ্তাৰ আজি বছৰিকীয়া আছিলে। বৰ্তা যিহেতু 4 বছৰ আগতে ঢুকাইছে আৰু বৰ্তাৰ আজি বছৰিকীয়া নিয়ম কৰা হৈছিলে, সেইটো কাৰণে আহিলোঁ। আৰু ইয়াতে দেখিছেনে এইফালে যা যোগাৰ কৰা হৈছে। আমাৰ যিহেতু বছৰিকীয়াত মানে সাজ ভাত এনেকৈ দিয়া হয়, মৃতক দিয়া হয়, মৃতকৰ নিয়ম কৰা হয়। আৰু এইফালে সকলো বহি আছে, খুৰী বৰমাহঁত তেনেকৈ। আৰু মই এইফালে দেখিছেনে ইয়াত মৃতকৰ ভাত মানে চব্জি ৰন্ধা হৈছে, ইয়াতে মৃতকৰ নিয়ম কৰিব। আৰু এইফালে খুৰীহঁতে মোক মাতিছে আচোন বুলি। কিয় মাতিছে জানেনে? এই মোৰ কাপোৰযোৰ চাবৰ কাৰণে। খুব ধুনীয়া লাগিছে বুলি কৈছে, এনেই ভাল লাগিছে আৰু কোৱা কাৰণে। তাৰপৰা বায়ে কৈছে আকৌ বোলে থু অকণমান পেলাই দিওঁ বোলে, মোৰ তামোল খোৱা মুখখনেৰে বুলি এনেকৈ কৈছে। আৰু এইফালে দেখিছেনে ডেকাসকল বহি আছে আৰু এইফালে অকণমান এনেকৈ দেখাই দিলোঁ। আৰু এইফালে এইজাত আমাক ককৈকাই মানে মোক দৰৱ এটা দিছে নাকেদি শুঙি দিবলৈ। খুব ধৰে কাৰণে মই এইটো শুঙি নিদিলোঁ। তাৰপিছতে সি মোক কৈছে পাছত বোলে কিবা হ'লে খুজিবি বোলে, নিদিওঁ এনেকৈ বুলি কৈছে। ই আমাৰ ডাঙৰ বৰ্তাৰ পুত্ৰ হয় দেই, যিজন বৰ্তাৰ বছৰিকীয়া আছে সেই বৰ্তা। দেখিছেনে বাৰু কেনেকুৱা নতংকি মোক ভিডিঅ' কৰা দেখি। আৰু এইফালে বৌয়ে আকৌ বোলে ফটো ভিডিঅ'ত নুঠাবলৈ কৈছে, মই উঠাই দিলোঁ। আৰু এইফালে ঘৰৰ মানুহখিনিয়ে সেৱা লৈছে। আৰু সিহঁতে সেৱা লোৱাৰ পাছত আমিও ল'লোঁ। এইটো মৃত্যু মানুহৰ সেৱা বুলি কয়। আমি যিহেতু ঘৰখনৰ পৰা মানে জন্ম ঘৰখনৰ পৰা উলিয়াই দিয়া ছোৱালী হয়, সেইটো কাৰণে আমি মৃত্যুতে পৰিলোঁ। আৰু এইফালে দেখিছেনে বাইক মই কিবাকিবি জোকাৰি আছোঁ আৰু তাই পোৱালীকেইটাৰ লগত ধেমালি কৰি আছে আৰু মোৰ ফালে চোৱা নাই কেমেৰা কৰি থকা দেখি। পাছত এই ভিডিঅ'টো তাইক অকণমান দেখালোঁ, কিন্তু এই ভিডিঅ'টো মোৰ ইয়াৰ পৰা ডিলিট কৰিবলৈ বহুত দেৰি লাগি আছিলে, কিন্তু মই ভিডিঅ'টো ডিলিট কৰিবলৈ নিদিলোঁ। আৰু তাই মোক ডিলিট কৰ বুলি কৈ আছিলে। এইটো বোলে ফেচবুকত নিদিবি, ফেচবুকত দিবলৈ হ'লে তোক মই একদম কি কৰি দিম বুলি কৈছিলে, মানে মোক এটা মানে তাই বাদ দি দিম বুলি কৈছিলে, মানে চিনিয়ে নাপাওঁ বুলি ক'ম বুলি কৈছিলে। চাওঁচোন তাইনো মোক কেনেকৈ চিনি নোপোৱা হৈ যায়। সেইটো কাৰণে ভিডিঅ'টো দি দিলোঁ ইয়াতে, তাই চাই ল'বি দেই বাইদেউ। আৰু এইফালে খুৰীহঁতে ভাত দিবলৈ লাগিছে। প্ৰথম সৰু ল'ৰা ছোৱালীখিনিকে দিছে। আৰু চাবনে ৰাইজ, একেবাৰে সৰু ল'ৰা ইয়াত কোনটো, এইটো একেবাৰে শেষৰ ফালে বহিছে যে টপাকৈ, সেইটো একেবাৰে সৰু। দেখিছে সি গজা মানে কেঁচুৱা ল'ৰা হয় এইটো, তাকো ভাতটো দি দিছে লগতে। আৰু ইফালেও এজন আছিলে বাৰু। এইফালে তাৰপাছতে ডেকা কেইজনক ভাত দিয়া হ'ল, মানে ডেকা সন্থা বুলি কৈ দিছোঁ। আৰু এইফালে দেখিছেনে আলহীয়ে কৈছে ভিডিঅ' কৰিছে নেকি, আমাৰ নবৌ দাদাক হয়। আৰু আমাৰ ইয়াত মানে বছৰিকীয়া বা কিবা নিয়মৰ মেইন বস্তুকণ শলাইকণ দি আছে, দেখিছেনে? দেখি চাব দেই, এয়া একদম চুচি বাচি দি দিছে। মই কৈছোঁ আৰু বিয়াত বৰষুণ দিব এনেকৈ চুচি বাচি দিলে। তেতিয়া কৈছে আৰু দাদাজনে মোক বোলে দাইলখিনিও চুচি বাচি দিলে দেই। আৰু সেইকণেই মেইন। তাৰপাছতে আমিও খাই মেলি ল'লোঁ। আৰু খাই শেষত আমাৰ এইবোৰ ভিডিঅ' কৰিবলৈ নহ'লে, এইফালে বায়েকে ফটো মাৰিম বুলি ভাবি আছিলে, তাইক ভিডিঅ' কৰি থৈ দিলোঁ। আকৌ এবাৰ বাই বাই আজিলৈ।